Hello friends, মই SK। মই আজি সেকেন্ড ইয়াৰৰ মাঘৰ বিহু আৰু মাঘৰ দুমাহী এই লেসনটো তোমালোকক বুজাবলৈ আহিছো। গতিকে তোমালোকে ভালদৰে চাই লোৱা। ইয়াত 10 নম্বৰ আহিব পাৰে। গতিকে মই কোৱেশ্চন আনসাৰ আৰু কিমান নম্বৰ ইয়াৰ পৰা আহিব চাই লওঁ। প্ৰথমে আমি পেপাৰ সিলেবাসৰ অনুসৰি ইয়াৰ পৰা কিমান নম্বৰ আহিব পাৰে প্ৰথমে এইটো বুজি লওঁ। সাধাৰণতে চোৱা, তোমালোকে 20 বুকৰ পৰা এইটো হয় সিলেবাসৰ অনুসৰি পেপাৰ। গতিকে তোমালোকে ইয়াত চোৱা, কেতিয়াবা 20 বুকৰ পৰা এনে ধৰণৰ 7 নম্বৰৰ কুৱেশ্যন এটা আহে। কেতিয়াবা ইয়াত মাঘৰ বিহু, এক্সপ্লেইন দ্য উৰুকা ধুম তেনে ধৰণৰ আহিব পাৰে 7 নম্বৰ এটা। গতিকে আৰু 20 বুকৰ পৰা 2 নম্বৰীয়া কুৱেশ্যন আহে 8 নম্বৰৰ। গতিকে তোমালোকে ইয়াৰ পৰা গম পাব পাৰা যে মাঘৰ বিহুৰ পৰা 4 নম্বৰৰ 2 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে আৰু 7 নম্বৰৰ এটা আহিব পাৰে। গতিকে ফাৰ্ষ্ট অফ অল আমি 2 নম্বৰীয়া কুৱেশ্যনসমূহ আলোচনা কৰিম। ফাৰ্ষ্ট 2 নম্বৰীয়া কুৱেশ্যনটো হৈছে উৰুকা happen to be important aspect of Magh Bihu explain the উৰুকা এনে ধৰণৰ কিবা উৰুকাৰ বিষয়ে লিখিবলৈ আহিব পাৰে 2 নম্বৰীয়া। গতিকে তোমালোকে এনে ধৰণে লিখিবা, উৰুকা is the eve of Magh Bihu on this day। উৰুকা eve মানে উৰুকা মাঘৰ বিহুৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। On these days, women folk get ready for next day with chira, pitha, ladu, crude. লাডুটো আমি বুজি পাওঁ, ক্ৰুড মানে দহি আৰু চিৰা মানে চিৰা। এই দিনত মহিলাসকলে চিৰা, পিঠা, লাডুসমূহ যোগান কৰে। It is one day affair। It is a one day affair মানে এদিনৰ কাম। এইটো এদিনৰ কাম, এদিনৰ থাকে। On this day, fish has to be gathered from ponds and streams। ইয়াত streams পুখুৰীৰ পৰা আৰু নলাৰ পৰা মাছসমূহ বিচাৰি অনা হয়। If possible some meat too। যদি পচিবল হয় তেনেহ'লে মাংসও যোগান ধৰা হয়। The tribal setting women prepare rice beer। The tribal womenসকলে এইদিনা ৰাইচ বিয়েৰ তৈয়াৰ কৰে। ছেকেণ্ড কুৱেশ্যনটো চাওঁ, হোৱাট ইজ মহাকাৰী। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহি থাকে 2 মাৰ্কৰ। মহাকাৰী 2 মাৰ্কৰ বাবে ইমান লিখিলেই হয়। মহাকাৰী ইজ দ্য কম্বিনেশ্যন অফ ৰষ্টেড ৰাইচ, ব্লেক গ্ৰীম, চিচেম মানে তিল, কম্বিনেশ্যন মানে ৰষ্টেড মানে ৰোষ্ট কৰি লোৱা, একলগ কৰি লোৱা, ব্লেক গ্ৰীম মানে ৰাজমাহ টাইপৰ, আৰু চিচেম মানে তিল, দ্য পিচেছ অফ গ্ৰিংগাৰ ৰোষ্টেড ইন দ্য গ্ৰিংগাৰ মানে অদ্ৰক, ৰোষ্টেড টুগেডাৰ একেলগে, টুগেডাৰ ইন ফায়াৰ এইবোৰ সকলো একেলগে মিক্স কৰি সিজোৱা হয়। এনেদৰে মহাকাৰীৰ বিষয়ে এনেদৰে লিখিলে মানে 2 মাৰ্কছ ইয়ৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ চুঙা পিঠা। চুঙা পিঠা এনচাৰ, এইটো 2 মাৰ্কৰ আহে, ইম্পৰ্টেণ্ট হয়। এইটো আহি থকা কুৱেশ্যন মই বিচাৰি কিনে দিছোঁ তোমালোকক। চুঙা পিঠা চাবা, এইটো থাকিবই পেপাৰত চালে মানে তোমালোকে গম পোৱাই যাবা টেষ্ট পেপাৰত। চুঙা পিঠা ফাইনেল পেপাৰতো চাব পাৰা। চুঙা পিঠাই মেড ফ্ৰম মইষ্ট ৰাইচ পাউডাৰ পুট ইন দ্য গ্ৰীণ বেম্বো টিউব, ৰোষ্টেড ইন দ্য ফায়াৰ। ইনগ্ৰিডিয়েণ্টছ, চুঙা পিঠা মেড ফ্ৰম মইষ্ট ৰাইচ পাউডাৰ, পাতল চাউল মিহি কৰি পাউডাৰ, পুট ইন দ্য গ্ৰীণ বেম্বো টিউব বাঁহত সুমোৱা হয়। তাৰপাছত ৰোষ্টেড ইনটু ফায়াৰ, অগ্নিত দি কিনে সিজোৱা হয়, আগত অগ্নিত দিয়া হয়। আৰু ইনগ্ৰিডিয়েণ্ট কি ইয়াত এই চুঙা পিঠাত কি মিক্স কৰা হয়, তাত কৈছে পাউডাৰ উইথ দ্য পাউডাৰ ইউজ টু বি চেল্ট, নমক
নিমখ আৰু but now and they some people prefer sweet variety কেতিয়াবা চেনিও ডালে মানুহসকলে ইয়াক অলপ টেষ্টি বনাবলৈ গতিকে চুঙা পিঠাৰ বিষয়ে এনেদৰে লিখা হ'ল নেক্সট ভিডিঅ'ত আমি আৰু কুৱেশ্যন আলোচনা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নেক্সট পাৰ্টত আমি আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন 2 নম্বৰীয়া 7 নম্বৰীয়া এই সকলোবোৰ আলোচনা কৰিম তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়া যাতে মই দিয়া ভিডিঅ'টো তোমালোকে সোনকালে পোৱা থেংক ইউ ফৰ ৱাচিং